second. মোৰ পেণ্টত যে 500 টকা আছিল কি হ'ল? তই কি কৈছ? একো শুনা নাই। মোৰ পেণ্টত যে 500 টকা এটা আছিল কি হ'ল? সঁচাকে শুনা নাই অ'। ঠিক আছে, তই ইয়াত বহিছা। শুন, তোৰ পেণ্টৰ পকেটত যে এই মেচৰ পেকেটটো পাইছিলো তাৰ বিষয়ে অকণ কচোন। তই কি কৈছ? মই সঁচাই শুনা পোৱা নাই। তই শুনা নাই। তোৰ পেণ্টৰ পকেটত যে মেচৰ পেকেটটো পাইছিলো তাৰ বিষয়ে অকণ সবিশেষকে জনাচোন। বাৰু ঠিকেই কৈছ, ইয়াত বহিলে একো শুনা পোৱা নাযায় অ'। हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ?